নমস্কাৰ, এই মুহূৰ্তত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। কুশলকৰ ইণ্ডিয়া মেৰি আৰু দীনদয়াল আঁচনিৰ হিতাধিকাৰীয়ে প্ৰতি মাহৰ 10 তাৰিখে পাব টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৰাজ্যিক কেবিনেটৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ আৰম্ভণিতে গোসাইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ বিয়োগত শোক প্ৰকাশ কৰি কেবিনেটে 2 মিনিট সময় মৌনতা অৱলম্বন কৰে। মন্ত্ৰীদ্বয় পৰিমল শুক্লবৈদ্য আৰু উষাও গৌৰা ব্ৰহ্মক আজি প্ৰয়াত বিধানসভাগৰাকীৰ গৃহলৈ গৈ অসম চৰকাৰৰ হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিবলৈ কেবিনেটে দায়িত্ব অৰ্পণ কৰে। সম্পূৰ্ণ চৰকাৰী মৰ্যাদাৰে প্ৰয়াত বিধায়কগৰাকীৰ শেষকৃত্য সম্পূৰ্ণ কৰাটো সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। উল্লেখ্য যে আজিৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কুশলকৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, ইন্দিৰা মেৰী সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি আৰু দীনদয়াল দিব্যাংগ যোজনাৰ বাবে বিত্তীয় অনুমোদন বিচাৰি বিত্ত বিভাগলৈ এতিয়াৰ পৰা কোনো ফাইল প্ৰেৰণ কৰাৰ প্ৰয়োজন নাথাকিব। সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠতম সচিবগৰাকীয়ে নিজাববীয়াকৈ এই ধন হিতাধিকাৰীক মোকলাই দিব পাৰিব। তদুপৰি এই আঁচনিৰ 3খনৰ হিতাধিকাৰীয়ে এতিয়াৰ পৰা প্ৰতি মাহৰ 10 তাৰিখে বেংক একাউণ্টত যোগে প্ৰাপ্য ধন লাভ কৰিব। আজিৰ পৰা বড়োলেণ্ড কল্যাণ বিভাগ নামেৰে এটা সুকীয়া বিভাগ সৃষ্টি কৰাত কেবিনেটে অনুমোদন জনায়। পূৰ্বতে এই বিভাগ সংক্ৰান্তীয় কাম কাজ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ অধীনস্থ আছিল। কোকৰাঝাৰত বড়োলেণ্ড প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় স্থাপন কৰা হ'ব। এই কাম তৎকালীনভাৱে আৰম্ভ কৰিবলৈ আৰু চৰকাৰী ভৱন নাথাকিলে প্ৰয়োজন সাপেক্ষে ভাড়াঘৰৰ পৰা এই মহাবিদ্যালয়ৰ কাম কাজ আৰম্ভ কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। আজিৰ কেবিনেটে জিলা প্ৰশাসনৰ অভিভাৱক মন্ত্ৰীসকলৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কত সুনিৰ্দিষ্ট নীতি নিৰ্দেশনাত অনুমোদন জনায়। আজিৰ কেবিনেটে জিলা প্ৰশাসনৰ অভিভাৱক মন্ত্ৰীসকলৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কত সুনিৰ্দিষ্ট নীতি নিৰ্দেশনাত অনুমোদন জনায়। এটা আচৰিত হত্যাকাণ্ড শুনিলে হয়তো এতিয়া আপোনাৰো গাৰ নোম শিয়ৰি উঠিব, কিয়নো সান্ধ্য আইন চলি থকাৰ সময়তে শৰাইঘাট দলঙত চাঞ্চল্যকৰ লোকৰ এক হত্যাকাণ্ড। হত্যা কৰি বস্তাৰে বান্ধি বাকচত ভৰাই আনিছিল মৃতদেহটো। শৰাইঘাটৰ নতুন দলঙৰ ওপৰত দুৰ্বৃত্তই হত্যা কৰি পেলালে অচিনাক্ত মৃতদেহ কঢ়িয়াই অনা AS01 DX 5822 নম্বৰ স্কুটি উদ্ধাৰ আৰক্ষীৰ। হত্যা কৰি বস্তাৰে বান্ধি বাকচত ভৰাই আনিছিল মৃতদেহটো। শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া চেষ্টা কৰিছিল দুৰ্বৃত্তই। 4জনীয়া দুৰ্বৃত্তৰ দলে জালুকবাৰীৰ সদিলাপুৰত হত্যাকাণ্ড সংঘটিত কৰি স্কুটিৰে লৈ আনি থকা সময়তে আৰক্ষী তহলদাৰী দলক দেখি শৰাইঘাট দলঙৰ মাজত স্কুটিৰ পৰা দলিয়াই থৈ গৈছিল মৃতদেহটো। কামৰূপ জিলা আৰক্ষী এটা দলে খেদি কৰায়ত্ব কৰে মৃতদেহ কঢ়িয়াই অনা স্কুটিসহ এজন দুৰ্বৃত্তক। জালুকবাৰী আৰক্ষী জিম্মাত আটকাধীন আমিন গাঁৱৰ মোহনগিৰি নামৰ দুৰ্বৃত্তটো, আনহাতে পলাতক অৱস্থাত আছে আন 4জন। ডিঙি ৰেপি পেটত সানি হত্যা কৰিছে লোকজনক। লগতে মৃতদেহৰ কেইবা স্থানতো আঘাতৰ চিন স্পষ্ট হৈছে। বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই হত্যাৰ বলি হোৱা লোকজনৰ পৰিচয়। মহানগৰ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব ঘটনাৰ আঁৰৰ প্ৰকৃত ৰহস্য। ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়াসকল।